নমস্কাৰ সকলোকে আৰু মোৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি মানে চেলেঞ্জ কৰিম বুলি ওলাইছোঁ। এয়া চাওকচোন, ইয়াত কি কি আছে। ইয়াত আছে ভাত আৰু এয়া আমৰ চাটনি, কুন্দুলি আলু ভাজি, এয়া আৰু এয়া ৰঙালাও আলু এনেকৈ দি পেলাই ভাজি এখন আছে। আৰু এইফালে ৰাখিছোঁ পিঁয়াজ, বিলাহী, জলকীয়া, নিমখ, আৰু এইফালে দাইল আছে। আৰু এইফালে দিছেনে মানে মেইন কথাটো হৈছে যোন জিকিব এয়া মানে গোটেই মানে ভাতৰ থালি মানে খতম বনাই দিব পাৰিব। যোন জিকিব তাকে মানে আমি এয়া দেখিছেনে 100 টকা এটা ইয়াত থৈ দিয়া আছে বটাৰ ওপৰত। আৰু মানে যোন হাৰিব এয়া বিহ জলকীয়া এটা থৈ দিয়া আছে, বিহ জলকীয়াটো গোটেইটো খাব লাগিব। এয়া চাওক, আৰু আমি এতিয়া কি আৰম্ভ কৰি দিওঁ। মানে যিটো এটা চেলেঞ্জ কৰিছে নহয়, সেই চেলেঞ্জটো মানে আপোনাৰ এনেকুৱা ধৰণৰ হ'ব। যি প্ৰথমতে ভাত খাই মানে সোনকালে এদায় কৰিব তেখেতে এই 100 টকা পাব। এইটো চাওক, এই 100 টকা পাব। আৰু যি নোৱাৰে দেৰি হ'ব, যাৰ লেট হ'ব মানে সি এইটো খুৱাব। মানে মই ডাইৰেক্ট মই নিজে খুৱাই দিম, কোনো ইয়াত মানে কনচিডাৰ নাই। নিৰামিষ ভাত বাৰু, মাছ মাংস নাই। ৰঙালাও পাতৰ সৈতে আনি পেলাই ধুনীয়াকৈ বডিৰ লগত ভাজি লৈছে। তাৰপৰা কুন্দুলি ফ্ৰাই কৰি লৈছে, আম টেঙা চাটনি লৈছে, পিঁয়াজ ধুনীয়াকৈ কাটি লৈছে, বিলাহী ধুনীয়াকৈ কাটি লৈছে, আৰু ভোট জলকীয়া লগত লৈ লৈছে, লগতে দাইল ধুনীয়াকৈ লৈ লৈছে। এতিয়া 100 টকা বাজি আৰু বিহ জলকীয়াৰ বাজি। খেলখন এতিয়া আৰম্ভ। এয়া দাইল বাকিছে। আজি দুইজনী বাই ভনীৰ ভিতৰত, মাহীয়েক আৰু ভাগিনীয়েকৰ ভিতৰত এইখন আজি খেল হৈছে। যে সোনকালে খাই আদায় কৰিব পাৰিব 100 টকাৰ পুৰস্কাৰ পাব। আৰু যি লেট হ'ব, যাৰ খোৱা দেৰি হ'ব, তাৰ এই বটাত সজাই থোৱা আছে ভোট জলকীয়া, একদম ডাইৰেক্ট এইটোতো কনচিডাৰ নহ'ব, ডাইৰেক্ট খুৱাই দিয়া হ'ব। লাগিলে গাখীৰ আনি খুৱাই দিম, কোনো আপত্তি নাই, কিন্তু বিহ জলকীয়া মুখত সোমাবই লাগিব আজি। এয়া পূৰা একদম টপাটপ খাই আছে। পানী খাইছে এয়া আৰামত। এয়া আমাৰ দৰ্শক চাই আছে, মাহীয়ে চাই আছে, মাহী আমাৰ ছোৱালীয়ে চাই আছে। আমি মানে সাক্ষী হৈ আছোঁ। কাৰণ সেইখন খেল সিহঁতে নিজে প্ৰস্তুত কৰিছে, আমাক এই দৰ্শক হিচাপে মাতিছে। আমিতো এতিয়া এইটো কনচিডাৰ কৰা নহ'ব। এতিয়া ধুনীয়াকৈ খাই আছে, চাই লওক। আৰামত ধুনীয়াকৈ খাই আছে। 2 গিলাচ ধুনীয়াকৈ পানী যোগাৰ কৰি লৈছে লগত। ভাত মই খাই থকা দেখিছোঁ, কিন্তু চুবোৱা কাকো দেখা নাই। ভাত চুবোৱা নাই, কিন্তু কোনেও চুবোৱা নাই ভাত। দাইলটো কিন্তু বেছি লৈছে, বাকী ভাজি চব্জি খোৱা মই দেখাই নাই। ভাজি চব্জি খোৱা দেখা নাই। আৰু দাইলটো কিন্তু খুব লৈছে নহয়, পিছলা বোলে। 100 টকাৰ কাৰণে ভাত আজি চুবোৱা নাই কোনেও। আৰু ভয়টো মানে বিশেষকৈ এই বিহ জলকীয়া এয়া দেখিছে, বটাত সজাই থোৱা আছে, সেইটো মানে বিৰাট ভয় হৈ আছে। আৰু এই বিহু মঞ্চত যেনেকৈ এই বিচাৰকবিলাক যে থাকে, যে চেনি বাচে যে, আমি আকৌ তেনেকুৱা চেনি বচা নহয়। আকৌ আমি ডাইৰেক্ট পুৰস্কাৰ দিম, আৰু বিহ জলকীয়াই দিম। আমি সেই চেনি বচা আমাৰ খেল নাই। আমাক বিচাৰক হিচাপে মাতিছে যেতিয়া আমি ডাইৰেক্ট ৰাইটটোৱে কৰিম, ইয়াত কনচিডাৰ নহ'ব। এতিয়ানো খাই দেখোন দুয়োটাই সমানে ক্লিয়াৰ কৰিলে, এতিয়ানো কাক ক'ম। এইটো পইচা হিচাপেই থাকক, এইটো আমি এতিয়া কমিটিৰ সিদ্ধান্ত ল'ম। কাৰণ খাই দেখোন এতিয়া দেখিলোঁ দুয়োটাই সমান। ভাজি চব্জিও খাই ক্লিয়াৰ কৰিলে, ভাতো ক্লিয়াৰ কৰিলে, কিন্তু ভাত কোনেও নুচুবালে। এইখন খেল আমি আকৌ পুনৰ আৰম্ভ কৰিবৰ কাৰণে আমি অকণমান স্থগিত ৰাখিছোঁ। এতিয়া একাষাৰ কোৱা হত, কি কোৱা হত।
ভাত কিন্তু নুচুবলে গম নাপাওঁ কেলি কৈছে গম নাপাওঁ ভাত পানী মানে মই পানীও খোৱা নাই আনছে পিয়াজ এপিছো নেখালে আমি এখন খেল আকৌ ছুপাৰ অভাৰ পাতিব লাগিব যেনেকৈ আমি ইয়াত ক্ৰিকেটত ছুপাৰ অভাৰ পাতোঁ কাৰণ এতিয়া দুয়োটাই দৰ হৈছে ন দৰ হ'লেতো নহ'ব টেঙাটো নেখাওঁ সেইকাৰণে খোৱা নাই ইমান টেঙাটো বেয়া পাওঁ ইমান নহয় আপোনালোকে এতিয়া এটা কথা কি আমি কৰিব লাগিব ন নহয় খেলখন আমি আকৌ পাতিম পুনৰ আমি ৰিঅ'পেন হ'ব খেলখন কাৰণ এতিয়া দুইটা দেখোন সমানেই পোৱা দেখিম ইফালে ভাজি পেলাইছে দেই ভাজি তেনেকৈ পেলালে নহ'ব ভাতটোতো দুইজনে সেইটো এইটো কিন্তু অকণ মাইনাছ পইণ্ট আহিছে মোৰ নাই পেলোৱা দেই সেইটো নহয় ভাতকেইটাতো ফাৰ্ষ্টত খাই আদায় কৰিছে ন সমানত এইটো ভাজি পেলাইছে এইটো মাইনাছ পইণ্ট আহিছে এইটো আমি ডাইৰেক্ট কৈছোঁ এইটো মাইনাছ কৰিলে নহ'ব আমি এতিয়া ভাতটোক আৰু ভাত বুলি ক'লোঁ অকল ভাতক লৈ পেলাই ক'লোঁ যে কথাটো যিহেতু ভাতক লৈ পেলাই কথাটো ক'লোঁ ভাতটো বাৰু দুইজনে খতম কৰিলে একেলগতে কিন্তু ভাত কিন্তু নুচুবলে আকৌ আজি প্ৰথম দেখিলোঁ ভাত নুচুবকৈ গিলি দিয়ে ভাত কিন্তু দুইজনীয়ে চুবোৱা নাই এয়া মাহীয়েক আৰু ভাগিনীয়েক এই বীজ জলকীয়া ভয়ত ভাত নুচুবালে কিন্তু 100 টকা আমি এখন খেল এতিয়া ইয়াত স্থগিত ৰাখিছোঁ কাৰণ ৰিঅ'পেন কৰিব লাগিব খেলখন আমি পুনৰ পাতিম ধন্যবাদ